Hey guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে। মই একদম ভালে আছো, বঢ়িয়া আছো আৰু মই গাটো সুস্থ হ'ল মোৰ ফাইনেলি। আৰু মোৰ এটা নহয় দুটাকে মোৰ গুড নিউজ আছে আপোনালোকক জনাবলৈ পাই মই বহুত বেছি সুখী হৈছোঁ। প্ৰথম গুড নিউজটো হ'ল গাইজ যে মোৰ এটা নতুন গান আহিব। সেই গানটোৰ কাৰণে মই এতিয়া গৈ আছোঁ। যিহেতু সঞ্জীৱ দাই গানটো লিখিছে আৰু কণ্ঠশিল্পী তেখেতে হয় বা তেখেতে লিখিছে, সুৰো তেখেতে দিব। খুবেই ধুনীয়া গান লিখে, খুবেই ধুনীয়া। আপোনালোকে শুনিছে হৈছোঁ তোৰ হাততে হাত ধৰি লৈ লগৰী মই হ'ম। সেই গীতটি আমাৰ সঞ্জীৱ দাই লিখা গীতে হয় আৰু খুব ধুনীয়া গীত হয়। আপোনালোকে সকলোৱে গৈ চাব ইউটিউব চেনেলত। আৰু মোৰ যিটি গান সঞ্জীৱ দাই লিখি আছে আৰু সেই গানটিৰ কাৰণে আজি আমি গৈ আছোঁ আনিবৰ কাৰণে। মই বলক প্ৰথমত মই যাওঁ এতিয়া সঞ্জীৱ দাৰ ঘৰত গৈ সেই গানটোৰ বিষয়ে আমি ডিছকাছ কৰি ওলাম। তাৰপাছত আজি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। খুবেই ধুনীয়া, খুবেই ইণ্টাৰেষ্টিং আৰু সকলোতকৈ আগত আপোনালোকক মই মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ যাচিছোঁ, মৰম যাচিছোঁ। কাৰণ আজি আপোনালোকৰ কাৰণে মই এইখিনি সক্ষম হৈছোঁ বা আপোনালোকৰ মৰম আশীৰ্বাদ ছাপোৰ্টৰ কাৰণে মই আপোনালোকক সন্মুখত আজি এনেকুৱা কথা ক'বলৈ পাৰি আছোঁ বা আপোনালোকক গান দিবলৈ মই সক্ষম হৈ আছোঁ। চ' আৰু কিছুমান যিখিনি মোৰ হেটাৰ্ছ আছে সেইখিনিক ক'ব বিচাৰিছোঁ এটা কথাই যে আপোনালোককো থেংকছ মোৰ ফালৰ পৰা। যদি আপোনালোকে মোৰ পাছফালে ধৰি মোক পাছলৈ টানি নাথাকিলেহেঁতেন মই আজি আগলৈ আহিবলৈ মই বাধ্য নহ'লোহেঁতেন। হয়, আজি আপোনালোকে মোৰ প্ৰত্যেকটো খোজতে বাধা হৈ আপোনালোকে ৰখাইছিলে, কিন্তু মই সেই বাধাখিনি আজি অতিক্ৰম কৰিছিলোঁ। আপোনালোকক হয়তো মই ভালকৈ কাম এটা কৰি দেখাম বুলি সেই আশাটো লৈ হয়। চ' আপোনালোককো মই সেইটো কাৰণে থেংকছ ক'ব বিচাৰোঁ। আপোনালোকে মোৰ লাইফটোত বাধা হৈ, মোৰ হেটাৰ্ছ হৈ আপোনালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে। আৰু যিখিনি মোৰ ভাল ভিউৱাৰ্ছ আছে খুবেই বেছি ভাল পায়, তেখেতলোকক মোৰ মনৰ ফালৰ পৰা ধন্যবাদ। আৰু বলক আজি ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং আৰু ইয়াৰ পৰাই ঘৰৰ পৰাই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। তো বলক এতিয়া আমি সঞ্জীৱ দাৰ ঘৰত যাওঁ, গানটোৰ বিষয়ে অলপমান ডিছকাছ কৰোঁ আৰু সঞ্জীৱ দাৰ লগতো দুষাৰ এষাৰ কথা পঠাই দিম আপোনালোকক। ফাইনেলি আহি পেলাই মই তোৰ হাততে হাত ধৰিম গানটিৰ যিজন সৃষ্টিকৰ্তা, লেখক আৰু কণ্ঠশিল্পী তেখেতৰ লগ পালোহি মই। চ' মোৰ গানটো সঞ্জীৱ দাই কৈছিলোঁৱে আগতে আৰম্ভণিতে, সঞ্জীৱ দাই দি আছে বুলি। খুব ধুনীয়া এটা গীত, মানে খুব ধুনীয়াই। চ' সঞ্জীৱ দাৰ লগতে মই কথা পতাই দিব বিচাৰি আছোঁ। সঞ্জীৱ দাই দুষাৰ ক'বচোন বাৰু মোৰ দৰ্শকক। থেংক ইউ। পোনপ্ৰথমে তনবীৰলৈ বহুত ধন্যবাদ। আজি বহুত দিনৰ পৰা আমাৰ মাজত কথা বতৰা হৈ আছিলে। খুব এজন মোৰ মৰম লগা এতিয়া বন্ধুৰ দৰে হৈ পৰিছে। কথা কিছুমান শ্বেয়াৰ কৰোঁ, ভাল লাগে। আৰু এতিয়া তাই এটা খুব গীত গোৱাৰ হেঁপাহ কৰি আছিলে, মোৰ লগত তাই গীত গোৱাৰ হেঁপাহ আছিল আৰু ফাইনেলি সেইটো হ'বলৈ গৈ আছে। এচুমা দিম কপালতে, চিকুটি দিম দুগালতে, টাইটেল গীতটি। এতিয়া আপোনালোক সকলো সাজু হৈ থাকক আৰু একদম বহুত ধুনীয়া গীত এটা আহি আছে, ৰোমেণ্টিক। মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ। আৰু তোৰ হাততে এটা হাত ধৰি লৈ গীতটি আপোনালোকে ইমান মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। একচুৱেলি তনবীৰ সেই গীতটি শুনিয়ে মোৰ ওচৰলৈ আহিছে, তো বহুত বহুত ধন্যবাদ। তোমাক ভাল লাগিছে আজি আহিলা। আৰু আমাৰ কেমেৰামেন হৈছে আমাৰ ভাইটি, আজি বৰ্তমান তনবীৰ ভাইটি। আৰু গীতটি কি কৰিব আছোঁ নাজানো, কিন্তু কৰিছোঁ। এচুমা দিম কপালতে, চিকুটি দিম দুগালতে, খুব সোনকালে আপোনালোকৰ মাজলৈ আহি আছে। আমি এতিয়া গীতৰ কথা সংশ আৰু সুৰৰ গোটেইখিনি মই কাম খতম কৰিছোঁ। আমি এতিয়া মিউজিকৰ কামত কৰি থকা হৈছে বৰ্তমান, আৰু খুব সোনকালে আহিব। তনবীৰে মোক কৈছে এটা ভিডিঅ' কৰাৰ কথা কৈছে, কিন্তু বৰ ডাঙৰ এটা কথা। কিন্তু লাহে লাহে বস্তুখিনি হৈ আহিব, আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আমি সকলোৱে মোক যেনেকৈ এতিয়া গীতটিত অলপ মৰম কৰিছে, তাইকো মৰম কৰিব এই গীতটিত। মানে মৰম কৰিছে বুলি নহয়, আমি কষ্টবিলাক কৰিছোঁ। সদায় যদি আমি আগবাঢ়ি যাব পাৰোঁ, ভালকৈ কাম কৰিব পৰা নাই, আগবাঢ়ি যাব। আৰু কোৱা তাকে বোলো, খুব বেছিয়ে ভাল লাগিলে। এনে ফোনত কথা পাতি থকা হয় আৰু ফাইনেলি আজি লগ পাই ভাল লাগিলে। খুব সহজ সৰল এজন মানে মানুহ, খুব ভাল, বেছি বহুত বেছি ভাল লাগিছে আহি আৰু লগ পাই। তো খুব ধুনীয়া এটা গীত হয়, মোৰ বহুত বেছি ভাল লাগিছে, আপোনালোকৰো ভাল লাগিব। আপোনালোকৰ ৰেডি হৈ থাকক আৰু আমিও কামখিনি কৰি আছোঁ ভাল ভাল। আচলতে তাইক লৈ এটা ফেন হিচাপে প্ৰায় গৌৰৱে কৰিব পাৰোঁ। তাই এটা ইমান হেৰিয়ৰ পৰা যুঁজি এইটো পজিশ্যনত আজি এনেকৈ কাম কৰি আছে নিজক লৈ। আকৌ গান গোৱাটো ডাঙৰ কথা। কিন্তু আজিলৈকে মই এইটো ইমানখিনি কাম কৰি আছোঁ যদি মই এটা ৰিলিজ হিচাপে কৰিবলৈ সাহস কৰিব পৰা নাই, কিন্তু তাই কৰিছে। এতিয়া বন্ধু খুব ধুনীয়াকৈ কাম কৰি আছে, ভাল লাগিছে। খুব বেছি ভাল লাগিলে আজি লগ পাই। সঁচাকৈ সঞ্জীৱ দাক লগ পাই খুবেই বেছি ভাল লাগিলে আৰু তাৰে পৰা কথা পাতিলোঁ। পাতি পেলাই আহি গ'লোঁ। একচুৱেলি গধূলি হৈ গ'ল আহোঁতে তাৰপাছত চাওক গুৱাহাটী কিমান ট্ৰেফিক জাম, তেনেকুৱা ট্ৰেফিক জামৰ মাজতে আহিলোঁ আৰু। চ' আশা কৰিছোঁ আপোনালোকক নতুন গানটো দিবলৈ পাম বুলি অতি সোনকালে। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, মৰম দিব। ঠিক আছে, ধন্যবাদ। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নেক্সট ব্লগত আমি লগ পাই আছোঁ।